বোৱাৰী চাহ একাপ দিয়াচোন। নিজে বনাই খাওক, মই আপোনাৰ চাকৰণী নহয়। বোৱাৰী কথা অকণমান ভালকৈ ক'বা। তোমাতকৈ ডাঙৰৰ লগত কেনেদৰে কথা ক'ব লাগে সেইখিনি সংস্কাৰো তোমাৰ নাই। হ'ব হ'ব, আপুনি মোক সংস্কাৰ শিকাব নালাগে, যাওক ইয়াৰ পৰা। চুপ থাকা তুমি। কি হৈছে তোমালোকৰ? তেতিয়াৰ পৰা ইমান হুলস্থুল কৰি আছে যে? তোমাৰ মৰমৰ মাকে সোধা কি হৈছে। বাবা চাচোন তাই। হ'ব, তই ইমান নাটক কৰিব নালাগে। যিমানে তই বুঢ়া হৈ গৈছ সিমানে তোৰ কথা বাঢ়ি গৈছে। আচ্ছা পাখি, তুমি সময়মতে খোৱা লোৱা কৰিবা দেই, আৰু মাজে মাজে মোক কল কৰি দিবা। হ'ব ঠিক আছে? আৰু বা এইকেইটা বস্তু লৈ আহিবা দেই। ঠিক আছে, হ'ব। বাই বাই। অ' বাবা, কি হ'ল ক? এইকেইদিন এই নাৰ্ভৰ প্ৰব্লেমত বহুত কষ্ট পাই আছোঁ। আগতে নাৰ্ভৰ টেবলেটকেইটা আনি দিবিচোন। মোৰ দৰমহা পইচাবিলাক তোৰ মেডিচিনতে খৰচ হয়। তই নিজে কিবা এটা ব্যৱস্থা কৰি ল'ব নোৱাৰ নেকি? তথাপিও মই সময় পালে আনি দিম দে। আরে ভাই রসুন তোর লগত এটা কথা আছে। অ' ক। চা ভাই নিজৰ ৱাইফক পাই নিজৰ মাক পাহৰি গৈছে। নাই অ', মা যিমানে বয়স হৈছে সিমানে মাৰ জোৰবিলাক বাঢ়ি বাঢ়ি গৈ আছে। য'ত বাঢ়ি গ'ল বুলি নিজৰ মাক কি তই দলিয়াই দিবি নেকি হা? আৰু চা ভাই এটা কথা কওঁ, তই বেয়া নাপাবি হা। চা, এই পৃথিৱীত বিনা স্বাৰ্থত ভাল পোৱাজনী হৈছে নিজৰ মা। আৰু চা ভাই, তই যিমানে হাৰ্ট নকৰক, যিমানেই দুখ নিদিয়ক, যিমানেই কষ্ট নিদিয়ক, তাৰ পিছতো বিনা স্বাৰ্থত নিজৰ মায়ে ভাল পায়, তাইৰ বাহিৰে কোনো ভাল নাপায়। বুজি পাইছা? আৰু চা ভাই, তোৰ লাইফত যদি প্ৰব্লেম আহে, এই পৃথিৱীৰ কোনোবাই থিয়া দি থাকক বা নাথাকক, কিন্তু তোৰ মায়ে ভাই তোৰ লগত সদায় নমৰালৈকে থিয়া দি থাকিব। বুজিছা? আৰু চা ভাই, মাক দলিয়াই দিয়াটো আৰু অপব্যৱহাৰ কৰাটো বেয়া কথা হা। তো নিজৰ মাক অলপ সন্মান কৰিব শিক, মৰম কৰিব শিক। তোৰ মা আছে বাবে মাৰ মূল্য বুজি পোৱা নাই। যাৰ মা নাই, মাৰ মূল্য তাক সুধিবা। আৰু মা নোহোৱাৰ দুখ কিমান তই কি জানিবি ভাই? আহিলা, মোৰ বস্তুখিনি আনিছানে? লৈ আহিলোঁ। চাওক কি কি আনিলা। মোৰ বহুত ভোক লাগিছে, কিবা এটা খোৱা ব্যৱস্থা কৰা না প্লিজ। ভাল লাগিছে, থেংক ইউ দেই। বাবা আহিছ? মুখখন ইমান শুকাই আছে যে? ভোক লাগিছে ন তোৰ? ৰহ, মই তোক ভাতকেইটা দিছোঁ। আহ, ভাত খাই লৈ আহ। মই তোৰ মা, মই তোৰ মা, মই তোৰ মা, পাওনে খবৰ? বা কিন্তু কৈছে ন আইফোনটোৰ কথা? কোৱাটোতো কৈছে, এতিয়া বা কি কৰে, নিদিলে কিন্তু কাজিয়াই কৰিম। জল্দি ল আকৌ। মই কৈছোঁ তো। আৰু বা বুঢ়ীজনী ঘৰত কিয় ৰাখি থৈছ? ইমান কেইখন বৃদ্ধাশ্ৰম আছে, কোনোবা এখনত পঠিয়াই দে। ছ'চাইটিৰ লগত চলিব সি। তাকেইতো, মইতো সেইটোৱে ট্ৰাই কৰি আছোঁ, কিন্তু পৰা নাই বাবেহে। কিন্তু এদিন নহয় এদিন পঠিয়ামেই, চাই থাক। অঁ হেল্ল', তুমি ক'ত আছা? অফিচতে? ঠিক আছে। অঁ শুনা না, মই যে তোমাক আইফোনটোৰ কথা কৈছিলোঁ, আজি কিন্তু লৈ আহিবা দেই। অ'কে, ঠিক আছে ঠিক আছে, হ'ব। অ'কে। স্যার, আমার 10 লাখ টাকার টেন্ডার তো ক্যান্সেল হয়ে গেল। হোৱাট? হেল্ল' স্যাৰ, স্যাৰ সৰি স্যাৰ, সৰি। নেক্সট টাইম এনেকুৱা ভুল নহয় স্যাৰ। এক্সট্ৰিমলি সৰি স্যাৰ। স্যাৰ সৰি স্যাৰ। হেল্ল' হেল্ল'।
মোৰ আইফোনটো পাখি অফিচৰ ডাঙৰ টেণ্ডাৰ এটা মোৰ বাবে কেঞ্চেল হৈ গৈছে এতিয়া মোৰ জব থাকে নে নাই তাৰ লৈ টেনশ্যন হৈছে তুমি প্লিজ বেয়া নাপাবা না মই সকলো পাহৰি গৈছোঁ চব নাটক মই কি বুজি নাপাওঁ বুলি ভাবিছা নেকি আনি দিবলৈ অকাত নাই তাকেই কোৱা আগতে পাপাক মই যি কৈছিলোঁ মোক সকলো বস্তু আনি দিছিল কি যে ভিক্ষাৰী ঘৰ এখনত বিয়া হৈ আহিলোঁ নহয় আজিয়ে গুচি যাম ইয়াৰ পৰা পাখি প্লিজ তুমি মোক এবাৰ বুজিবলৈ চেষ্টা কৰা না মনে মনে থাকা সীমা চেৰাই নাযাবা মই অ' মা মই টেবলেটখিনি আনিবলৈ পাহৰি গ'লো নহয় তই বেয়া নাপাবি দে প্লিজ একো নহয় দে বাবা এদিন টেবলেট নোখোৱাকৈ থাকিলে মোৰ একো নহয় তাই বেয়া আনি দিব যা হাত মুখ ধুই ল মই তোক কিবা এটা খাবলৈ দিম খাই ল'বি শিৰাই শিৰাই বৈছে ঘাম নালাগে মোক মৰমৰ দাম মাথো চাই দে এবাৰ মোক মই তোৰ মা মই তোৰ মা ৰ'বাচোন অলপ লাহে লাহে অ' বাবা কি হৈছে তোৰ মোৰ বুকখন পেছে মাৰ উঠচোন পানীখিনি খাই ল উঠচোন উঠ ল তই পানী খালি খা মই ড্ৰাইভাৰক মাতি দিছোঁ হস্পিটেলত লৈ যাম মই ড্ৰাইভাৰটো নাই নহয় 108কে ফোন কৰোঁ তই পানীখিনি খাচোন বাবা হেল্ল' 108 বাবা মোবাইলটো থ এতিয়া ঔষধ খোৱা সময় হৈছে ল তই টেবলেটটো খা মই তোৰ কাৰণে কিবা লৈ আনি আছোঁ তাকে কিবা এটা বনাই আছে কৃষ্ণ প্ৰভু অ' বাবা আঙুলিকেইটা অকণমান টানি দেচোন বৰকে বিষাইছে উফ ৰাম মই এইবোৰ কৰিবলৈ সময় নাই দে ভগবান রসিলা মায়ার পৃথিবী ভগবান রসিলা মায়ার পৃথিবী অফিচ যাব ওলালোঁ আচ্ছা তোক কিবা লাগিব নেকি ঘৰতে কৈছে নেকি নাই নাই আছে মোৰ তাত ঠিক আছে অফিচলৈ গৈ কল কৰিবা ঠিক আছে দিয়া হ'ব ব'লা বোৱাৰী ভাত বনাবলৈ যাওঁ ব'লা